জান বোৱালি মাতিবা ওচৰতে বহিবা ওচৰতে বহি জানৈ চুমা এটি যাচিবা এই ৰাতিখন মোক অকলে এৰি দিয়াটো বেছি ভাল নে তেওঁলোকে মোক ঘৰত থব আহাটো বেছি ভাল আপুনি কওক মই আচলতে এইখিনিতে কওঁ যেতিয়া মই পডকাষ্টবিলাক চাই থাকোঁ আপোনাৰ হওক বা বেলেগৰ হওক মই ভাবোঁ কেতিয়াবা মোকো এনেকৈ মাতিবনে নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক এটা আহিলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়া পূৰ্ণিমা তেখেতক আমি স্বাগতম জনাব বিচাৰিছোঁ ধন্যবাদ কি খবৰ ভাল আপোনাৰ আছোঁ মই একদম প্ৰথমতে আপোনাক সুধিম যে যিহেতু জনপ্ৰিয় কণ্ঠশিল্পী কৈছোঁ জনপ্ৰিয় নহয় বাৰু চেষ্টা কৰি আছোঁ যদি জনপ্ৰিয় নহল হয় তেতিয়াহ'লে হয়তো আজি আমাৰ আমন্ত্ৰিত অতিথি নহল হয় নাজানো বাৰু যিয়ে নহওক মই আপোনাক সুধিম যে আপুনি অভিমান গীতটোত কণ্ঠদান কৰিছিলে আপুনি তাৰ অভিজ্ঞতা কেনেকুৱা আছিলে আৰু তাৰ বিষয়বস্তু কেনেকুৱা আছিল প্ৰথমেই মই আপোনাক ধন্যবাদ জনাইছোঁ মোক আপোনাৰ চেনেললৈ মাতি আনি মোৰ মনৰ কথাখিনি ক'বলৈ এই সুবিধাকণ দিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ অভিমান গীতটি ক'ব গ'লে প্ৰথম মানে মোৰ ষ্টুডিঅ' এটা আছিলে এতিয়াও আছে বাৰু মা ষ্টুডিঅ' বুলি মিৰ্জাত তাত মই গানৰ প্ৰথম গৈছিলোঁ মই কিবা এটা এংকৰিঙৰ কামত তেনেকৈ মোৰ চিনাকি হ'ল দাদাজনৰ লগত তাৰপিছত মাতটো অকণমান বহি আছে আজি কোনেও যাতে বেয়া নাপায় তাৰপিছত তেনেকৈ তাত গানৰ সাংঘাতিক ধৰণে চৰ্চা হয় মই গম পালোঁ তাৰপিছত তেনেকৈ মইতো এনেই সৰুৰ পৰাই এনেই গাওঁ আৰু শুনি শুনি গাওঁ তাৰপিছত এনেকৈ গাই থাকোঁতে কিবা বেলেগ গান এটাৰ কিবা কাম চলি আছিলে তাত মানে হঠাৎ এনেকৈ দুটা লাইন মানে মনত আহি গ'ল আহি তাৰপিছত তেনেকৈ লিখি থ'লোঁ আৰু মোৰ এটা বস্তুটো ভালে বুলি ক'ম নে কি নাজানো মোৰ যদি কিবা এটা লিৰিক্স মানে ওলায় তো মোৰ লগতে টিমটো মানে একেলগে আহি যায় মানে দুটা বস্তু মানে একেলগে আহি যায় তো তেনেকৈ যেতিয়া মোৰ আহিলে মনত তাৰপিছত মই লিখি ল'লোঁ তেনেকৈ দুটা লাইন সৃষ্টি হ'ল তাৰপিছত নাই আৰু ওলোৱা নাই তাৰপিছত তেনেকৈ গ'ল তাৰপিছত দুদিনমান পিছত আকৌ কিবা দুটা লাইন আহিলে তো তেনেকৈ লিখি ফাইনেলি গীতটো হ'ল নাম দিলোঁ অভিমান বুলি আৰু তাত এক্টিঙো ময়ে কৰিছোঁ আৰু মোৰ লগত হেৰি আছিলে অসীম ৰঞ্জন দা আছিলে তেওঁ আৰু মই দুজনে গোৱা আৰু তেওঁ মোক লিখাখিনিত বহুতখিনি সহায় কৰিছে মানে আল্টিমেটলি ক'ব গ'লে লিৰিক্সটো আপোনাৰ টিউনটো আপোনাৰ গুড মই আৰু এটা কথা সুধিম যে এই যে অভিমান গীতটো গাইছিলে তাৰ কনচেপ্টটো সুধিছিলোঁ কনচেপ্টটো অকণমান বহলাই কৈ দিব কনচেপ্টটো এনেকুৱা আছিলে এইখিনিতে মই ভাস্কৰ দাৰ নাম ল'ম ভাস্কৰ ডেকা বুলি মোৰ দাদা হয় তেওঁ মানে ক'লে যে এই গানটোৰ ভিডিঅ'টো আমি এটা বেলেগ কনচেপ্টত কৰোঁ তো মই ক'লোঁ যে ঠিক আছে আপুনি কিবা এটা ইউনিক কনচেপ্ট এটা মানে ভাবক য'ত আমি অলপ বেলেগকৈ দেখাব পাৰোঁ ভিডিঅ'টো তো তেনেকৈ ড্ৰাইভাৰৰ ওপৰত কৰা গৈছিলে এই যে আমাৰ কিছুমান ড্ৰাইভাৰক মানে বেলেগ এঠাইলৈ নি পেলাই যে মাৰি পেলাই গাড়ীখন মানে লৈ যায় তেনেকুৱা ধৰণৰ আছিলে কনচেপ্টটো যিসকলে চোৱা নাই তেখেতসকলে এতিয়াও চালে গমেই পাব অভিমান বুলি আছে গানটো তো তেনেকুৱা ড্ৰাইভাৰৰ ওপৰতে আছিলে কেনেকৈ আপোনাক মানে ফুচুলাই পেলাই লৈ গৈ মাৰ্ডাৰ কৰে তেনেকুৱা ধৰণৰ আছিলে আৰু গানটো নিশ্চয় ভাল হৈছে আৰু আপোনালোকে চাব বহুত ভাল হৈছে চাব যিসকলে চোৱা নাই আৰু যিসকলে চাইছে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ একদম মই প্ৰিয়াক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এই যে এগৰাকী ছোৱালী হৈ প্ৰথমতে ছোৱালী হৈ জন্ম লৈছে তাৰপিছত হয়তো সমাজৰ হকে কাম কৰি আছে নিজৰ হকেও কাম কৰিব লাগিব বা নিজৰ হকেও কাম কৰি আছে আগতে নিজৰ তাৰপিছতহে দেশৰ গতিকে এই যে গায়িকা হিচাপে সমাজত ইষ্টাব্লিছ হ'বৰ কাৰণে চেষ্টা কৰি আছে আমি সকলোৱে যুঁজাৰু গতিকে ঘৰৰ পৰা কিমানখিনি ছাপোৰ্ট পাইছে এইটো এটা ডাঙৰ কুৱেশ্যন মানে কি হয় ঘৰত ভাল নোপোৱাও নহয় গান যে বেয়া পায় বা এক্টিং যে বেয়া পায় তেনেকুৱা কথা নহয় কিন্তু চবৰে পেৰেণ্টছৰ এটা মানে হেৰি থাকে কি মোৰ ছোৱালীজনী বা মোৰ ল'ৰাজন পঢ়ি শুনি ডাঙৰ মানুহ হ'ব বা চৰকাৰী চাকৰি এটা ল'ব তো তেনেকুৱা চবৰে মানে আশা থাকে বা সপোন থাকে মোৰ মা দেউতাৰো সেই একেই সপোন যে আৰু পঢ়াত মই গোটেই বেয়াও নাছিলোঁ ভালেই আছিলোঁ আৰু তো তেনেকৈ
মানে যিহেতু মানে বেয়া নাছিলোঁ, গতিকে এক্সপেক্টেশ্যনটো মানে আছিলে আৰু যে মানে তাই এনেকুৱা কৰিব বা চাকৰি এটা কৰিব, পূৰা আশা আৰু। কিন্তু মোৰ সৰুৰে পৰাই ইচ্ছা আছিলে মই গান গাম, গায়িকা হ'ম, আৰু তাতকৈ বেছি ইচ্ছা আছিলে মই এক্টিং কৰিম। মই মানে এক্টিংটো বহুত মানে একদম মনে প্ৰাণে ভাল পাওঁ, বহুত ভাল পাওঁ। তো মই সৰুৰ পৰা তেনেকৈ স্কুলত কৰিছোঁ এক্টিং। তেনেকৈ মা দেউতাৰ স্কুলত আৰু কি আৰু সৰু সুৰা কিছুমান নাটক থাকে বা গানৰ এই প্ৰতিযোগিতাবিলাক আছিলে, জ্যোতি সংগীত, ৰাভা সংগীত, তেনেকৈ গাইছোঁ। তেতিয়া মানে একো ক'বলগীয়া নাই আৰু, স্কুলত গাইছে আৰু তেনেকুৱা। কিন্তু বাহিৰত ওলাই পিনে মানে গান গাব দিয়া বা হেৰি, আৰু যিহেতু আমাৰ ঘৰত ল'ৰা নাই, আৰু আপুনি গমেই পাব এইখন জগতত ওলাই অহাটো মানে ইমান এটা সহজ নহয়, নিশ্চয় গম পায় এই কথাটো। তো মোৰ ক্ষেত্ৰতো তেনেকুৱাই আছিলে, কাৰণ মই যদি গান গাওঁ বা মই যদি এক্টিং কৰোঁ, মই ঘৰৰ পৰা ওলাই আহিবই লাগিব। ঘৰত বহি থাকিতো মই একো কৰিব নোৱাৰোঁ। তো তেনে ক্ষেত্ৰত মোক লৈ যাব কোনে? এতিয়া মোৰ মা অসুখীয়া, দেউতাও অসুখীয়া বুলিয়ে ক'ব লাগিব, দেউতাৰ কিবা এটা অপাৰেশ্যন হৈছিলে, আৰু মাৰো বিষ আছে, কঁকালৰ বিষ এনেকুৱা। তো তেনেকুৱাকৈ মানে যদিও মনত বিচাৰে যে মোৰ ছোৱালীজনীয়ে দেখোন গীত গায় বা বেয়া নাগায়, ভালেই গায়, তাইক আমি আগবঢ়াই নিব লাগে বুলি যদি ইচ্ছা আছিলোঁ, কিন্তু মানে মোৰ আগত সেইটো প্ৰকাশ কৰা নাছিলে। তেওঁলোকৰ মতে মানে মই পঢ়িব লাগে, পঢ়ি শুনি এটা চাকৰি কৰিব লাগে, বাছ সেইটোৱে জীৱন আৰু, তেনেকুৱা টাইপ। এতিয়া মই ছাপোৰ্ট কৰা বুলি ক'ম নে নকৰা বুলি ক'ম সেইটো মই নাজানো, কিন্তু এতিয়া ক'ম যে এতিয়া মোক ছাপোৰ্ট কৰে মা দেউতাই। কিন্তু সৰুৰ পৰা সেই পৰিৱেশটো মই নাপালোঁ, আৰু যিখিনি পাইছোঁ, মোৰ যিখন মই স্কুলত পঢ়িছিলোঁ ক্লাছ 7লৈকে, 1ৰ পৰা, মোৰ একেবাৰে ঘৰৰ ওচৰতে স্কুলখন। তো তাত মই তেতিয়া এনেকুৱা এটা পৰিৱেশ আছিলে আমাৰ বৰদেউতাহঁতৰ ঘৰত, মানে তাত আমাৰ ডাঙৰকৈ বিহু ফাংচন হৈছিলে। তো তাত এই কৰাছ যেতিয়া মানে ফিতা কাটে, তেতিয়া কৰাছটোৰে আৰম্ভ কৰে ন। তো সেই কৰাছটোৰ মানে ৰিহাৰ্চেল হৈছিলে আমাৰ বৰদেউতাহঁতৰ ঘৰত। সিহঁতৰ হাৰমনিয়াম আছিলে, তবলা আছিলে। তো তেনেকেই চাগে ময়ো সেই বস্তুটোৰ প্ৰতি মানে বেছিকৈ আকৰ্ষিত হ'লোঁ নেকি। তো তেনেকৈ মই কৰাছত গাওঁ, তাৰপিছত তুমি দেখোন ভাল গোৱা আৰু গাব পাৰা, এনেকৈ কয় আৰু ছাৰহঁতক মই ধন্যবাদ দিব লাগিব, মানে তেওঁলোকে বহুতখিনি উৎসাহ দিছে মোক স্কুলত। তেনেকুৱা আৰু। আপুনি তাৰমানে আনুষ্ঠানিক শিক্ষা লোৱা নাই গানৰ ক্ষেত্ৰত? আনুষ্ঠানিক শিক্ষা মই লোৱা নাছিলোঁ, মানে সৰুৰ পৰা মই লোৱা নাই। মই শুনি তেনেকৈ গাইছোঁ। এতিয়া মই ৰিচেণ্টলি হেৰি হ'ল, জুলাইৰ 6 তাৰিখৰ পৰা, এই 2024ত, তেতিয়াৰ পৰা মই আনুষ্ঠানিকভাৱে মই শিক্ষা লৈ আছোঁ এতিয়া। মোৰ শ্ৰদ্ধাৰ গুৰু কবীন্দ্ৰ ভাগৱতী ছাৰ, তেখেতৰ তাত মই এতিয়া শিকি আছোঁ বৰ্তমান। মই 8 মাহমান হ'ল চাগে, 7-8 মাহমান হ'ব। কিন্তু সৰুৰে পৰা মোৰ আনুষ্ঠানিক শিক্ষা নাই, মই তেনেকেই গাইছোঁ। মই আৰু আপোনাক সুধিব বিচাৰিম, যিহেতু ঘৰৰ কথা কৈছোঁ, সমাজৰ কথা সুধিব লাগিব, যে এই আপুনি কৈছে যে আপোনালোকৰ ঘৰত ল'ৰা নাই, তো ছোৱালী কেইজন? আমাৰ 3জনী। মই সৰু, বা 2জনী আছিলে, বিয়া হ'ল। আপুনি একদম সৰু? মই সৰু। মই আৰু এতিয়া যিহেতু ঘৰত অকলে আপুনি, ছোৱালী বুলি ক'লে বা ল'ৰা বুলি ক'লে আপুনিয়ে ল'ৰা, আপুনিয়ে ছোৱালী, যেতিয়া আপুনি ঘৰৰ পৰা ওলাই আহে, তাৰপিছত আপুনি হয়তো ক'ব নিবিচাৰিলেও মই অলপমান হ'লেও হিণ্টছ এটা পাইছোঁ, যে যেতিয়া ঘৰৰ পৰা ওলাই আহে বা সন্ধিয়া হয়, কেতিয়াবা কামত থাকিলে ন, ৰাতি হ'বই, ধৰক 7টা-8টা বাজে, গাঁৱত মানে সেই 7টা-8টা বহুত ৰাতি হয়। বহুত ৰাতি। এই ক্ষেত্ৰত আপোনাৰ কেতিয়াবা এনেকুৱা হৈছে নেকি যে সমাজৰ মানুহে আপোনাক অলপমান বেলেগ দৃষ্টিৰে চাইছে, তেনেকুৱা হৈছে নেকি আপোনাৰ? হৈছে। অনেষ্টলি কৈছোঁ, হৈছে কাৰণেই কৈছোঁ। যেতিয়া প্ৰথম অৱস্থাত মইতো এনেকৈ থাকিলোঁ, গান গাইছোঁ যদিও গাইছোঁ, আৰু স্কুলত গাইছোঁ বা কলেজত 2-এটা গাইছোঁ, তেনেকৈ মই মানে ইমান এই লাইনটোৰ প্ৰতি ইণ্টাৰেষ্টটো মানে কমাই দিলোঁ। যিহেতু ঘৰৰ পৰাও বিচাৰে যে মই চাকৰি এটা কৰোঁ, তো মই পঢ়াতে গুৰুত্ব দিলোঁ। তো তেনেকৈ পঢ়াখিনি কমপ্লিট হোৱাৰ পিছত মোৰ এইটো টাৰ্ণিং পইণ্ট বুলিয়ে ক'ম নে কি মই নাজানো, 2021ৰ লাষ্টৰ পিনে, 22 আৰু অলমষ্ট। তো সেইখিনি সময়ৰ পৰা মই এই যে ক'লোঁ যে মা ষ্টুডিঅ', এই মা ষ্টুডিঅ'টোৱে মোৰ জীৱনটো কিবা এটা সলনি কৰি দিছে। তাৰ কাৰণে মই মা ষ্টুডিঅ'ক ধন্যবাদ, লগতে মা ষ্টুডিঅ'ৰ যিজন অ'নাৰ, তেখেতক ধন্যবাদ। তেখেতে মোক বহুতখিনি মানে আগুৱাই লৈ গ'ল। এই যে ক'লে অসুবিধাৰ সন্মুখীন হৈছোঁ প্ৰথম অৱস্থাত, যিহেতু মই স্কুল ঘৰ বা কলেজ ঘৰ তেনেকেই আছিলোঁ। স্কুলৰ সময়খিনি স্কুলত গ'লোঁ, আকৌ ঘৰত আহিলোঁ, কলেজৰ সময়খিনিত কলেজত গ'লোঁ, আকৌ ঘৰত আহিলোঁ, সেইটোৱে জীৱন আছিলে মোৰ।
তাৰপিছত যেতিয়া মই এই বাহিৰলৈ যেতিয়া ওলাই আহিলোঁ গানৰ কাৰণে হওক বা কিবা শ্বুটিঙৰ কাৰণে হওক তেতিয়া দেৰি হ'বই আপুনি কোৱাৰ নিচিনা দেৰিটো হ'বই বা ৰাতি কেতিয়াবা শ্বুটিং এই মই বৃষ্টিখনত এক্টিং কৰিছিলোঁ এইখিনিতে কৈ দিছোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈছিল এতিয়া শেষ হ'ল বাৰু তাত মই কেৰেক্টাৰ এটা কৰিছিলোঁ নাৰ্ছৰ কেৰেক্টাৰ আছিলে তো তাত মই বাপাদাকো ধন্যবাদ জনাইছোঁ এই চেগতে বাপা আহমেদা তেখেতক বহুত বহুত ধন্যবাদ মই এইখিনি সুযোগ দিছে তো তেতিয়া যেতিয়া মই গ'লোঁ শ্বুটিঙত গ'লোঁ তেতিয়া গধূলিমানৰ পৰা ষ্টাৰ্ট হৈছে আৰু আমি আবেলি মানে গৈছোঁ ইয়াৰ পৰা ঘৰৰ পৰা আৰু তাত যিটো টাইমত মাতে আপোনাক যে সেই প্ৰপাৰ টাইমটোতে যে আপোনাক মানে হেৰি কৰিব সেইটোতো নহয় অলপতো ইফাল সিফাল হ'বই তো তাত আমি ৰখিছোঁ অলপ সময় আহোঁতে দেৰি হৈছে বা অভিমানৰ শ্বুটিঙতো আমাৰ ৰাতি শ্বুটিং হৈছে বহুতবিলাক আমাৰ শ্বট ৰাতি লোৱা আছিলে গানটোত অভিমানটো চালে গম পাব তো ৰাতি লোৱা আছিলে গতিকে ৰাতি হ'বই ঘৰ আহি পাওঁতে সেইটো মানে সেই জেনেৰেল কথা আৰু তো তেতিয়া মোৰ কাণত পৰিছিলে আৰু আমাৰ গাঁৱৰে কিছুমানে কৈছিলে আৰু যে এই ৰাতি ৰাতি ঘৰত আহে তেনেকুৱা টাইপ কথা মানে মোৰ কাণত পৰিছিলে ৰাতি ৰাতি ঘৰত আহে তাৰপিছত ল'ৰা এনেকৈ থ'ব আহে আৰে ভাই মোক কোনে থ'ব আহিব আৰু যিসকলে কাম কৰায় মানে প্ৰডাকশ্যনত সিহঁতৰতো দায়িত্ব এটা আছে এগৰাকী ছোৱালীক ঘৰত পহুচাই দিয়া অবভিয়াছলি একদম মানে ভালকে যাতে ঘৰখন পায় ঘৰত গৈ উপস্থিত হয় সেইটো সিহঁতৰতো ৰেছপন্সিবিলিটি আছে আৰু এই ৰাতিখন মোক অকলে এৰি দিয়াটো বেছি ভাল নে তেওঁলোকে মোক ঘৰত থ'ব অহাটো বেছি ভাল আপুনি কওক ঘৰত থ'ব অহাটো অবভিয়াছলি ভাল নিশ্চয় ভাল গতিকে তাহাঁতে ছেফটি দি পেলাই মোক আনিছে ন তো সেইটো ভালহে পাব লাগে তো তেনেকৈ ওলাইছিলে আৰু যে ৰাতি ৰাতি থ'ব আহে এই ল'ৰাবিলাক থ'ব আহে এতিয়া ছোৱালীয়েতো মোক ড্ৰাইভ কৰি আৰু থ'ব নাহে ৰাতিপুৱা ল'ৰাই আহিব নিশ্চয় আৰু যিখিনি ল'ৰাৰ লগত মই আহিছোঁ বা তেওঁলোক আমাৰ প্ৰডাকশ্যনৰে মানুহ হয় আৰু তেওঁলোকৰ ওপৰত মোৰ কিবা এটা বিশ্বাস আছে মোৰ বিশ্বাস আছে কাৰণে মই তেখেতসকলৰ লগত আহিছোঁ বা মোক থ'ব আহিছে গতিকে তেনেকুৱা ধৰণৰ কথা বহুত শুনিছোঁ বহুত কান্দিছোঁ প্ৰথম অৱস্থাত যেতিয়া শুনিলোঁ তেতিয়া মানে মই গাঁৱৰ মানুহে আগতে মোক তেনেকৈ একো কোৱা নাছিলে যেতিয়া ঘৰত সোমাই আছিলোঁ ভালে আৰু মই ভালে সাদা সুদা ছোৱালী মানে সহজ সৰল ছোৱালী তো যেতিয়া এনেকৈ ওলাই অহা কৰিলোঁ তেতিয়া দুই এটা কথা কাণত পৰিল তাৰপিছত মই প্ৰথম অৱস্থাত মই বহুত কান্দিলোঁ মানে বেয়া লাগে শুনিলে এই যেতিয়া এনেকুৱা ছোৱালী মানে ৰাতি ৰাতি ঘূৰি ফুৰে অমুক তমুক কিবা কিবি বহুত কথা আৰু ক'বলৈ গ'লে মানে মানুহে বহুত ক'ব জানে তেতিয়া মানে শুনিলে মানে বহুত বেয়া লাগে তাৰপিছত এনেকৈ কান্দিলোঁ তাৰপিছত নাই পিছত মোক এই দাদাজনে বহুতখিনি মোক হেৰি দিলে উৎসাহ দিলে আৰু ক'লে যে তুমি যদি গাঁৱৰ মানুহৰ কথা শুনি থাকা বা গাঁৱৰ মানুহৰ কথাত লাগি থাকা তোমাৰ ভৱিষ্যত কিন্তু একেবাৰে অন্ধকাৰ কাৰণ তুমি যিটো কাম কৰি ভাল পোৱা যিটো কামত তুমি ছেটিছফাইড হোৱা যিটো কাম কৰি গতিকে সেইটো কাম যদি তুমি নকৰা গাঁৱৰ মানুহৰ কথা শুনি যদি ঘৰতে সোমাই থাকা তো তোমাৰ ভৱিষ্যতটো কি হ'ব তুমিতো নিজৰ ভৱিষ্যত তুমি নিজে ভাবিব লাগিব তো তেনেকুৱা ধৰণৰ কথা বহুতখিনি মোক দাদাহঁতে বুজালে পিছত বুজি পালোঁ এতিয়া মোৰ একো কথাই গাত নালাগে সঁচাকৈ মুভ অন কৰিব পাৰিছে তাৰমানে সঁচাকৈ কৈছোঁ তেতিয়া আছিলে মোৰ তেতিয়া এনেকুৱাও হৈছিলে যে মই আগতে যেনেকৈ আছিলোঁ তেনেকৈয়ে থাকোঁ নেকি মই তেনেকৈয়ে দেখোন মোক চবেই ভাল পাইছিলে বিশেষকৈ আমাৰ মানুহখিনি আৰু ওচৰৰ মানুহখিনি তেনেকৈ দেখোন বহুত ভাল পাই আছিলে গতিকে তেনেকৈয়ে থাকোঁ নেকি এইবিলাক নকৰোঁ আৰু তেনেকুৱা টাইপ আছিলে কিন্তু এতিয়া নিজকে বুজালোঁ অলপ চাগে আগতকৈ ষ্ট্ৰঙো হ'লোঁ নিজে ভাবোঁ আৰু অলপ চাগে ষ্ট্ৰং হ'লোঁ আৰু মই এই পেন কানুৰি বুলি যে কয় তেনেকুৱা টাইপ মানে পটককৈ চকু পানী ওলাই যায় পটককৈ কান্দি দিওঁ তো তেতিয়া তেনেকুৱা আছিলে এতিয়া অকণমান চেঞ্জ হ'বলৈ চেষ্টা কৰিছোঁ আৰু পঢ়া শুনা ক'ত কৰিছিলে পঢ়া শুনা মইতো ক্লাছ 1ৰ পৰা ক্লাছ 7লৈকে মই যিখন স্কুলৰ কথা ক'লোঁ আমাৰ ওচৰতে দখলা মজলীয়া বিদ্যালয় বুলি তাত মই ক্লাছ 7লৈকে পঢ়িছোঁ তাৰপিছত ক্লাছ 8ৰ পৰা 10লৈকে মিৰ্জা গাৰ্লছ হাইস্কুল তাত পঢ়িছোঁ তাৰপিছত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী দক্ষিণ কামৰূপ মহাবিদ্যালয় মানে দক্ষিণ কামৰূপে আৰু মই কিন্তু গম পোৱা নাছিলোঁ আপুনি যে দক্ষিণ কামৰূপত পঢ়া আছিলে এতিয়া গম পাইছোঁ ভাল লাগিছে এখন কলেজৰে ছাত্ৰী আমি থেংক ইউ মই আৰু সুধিম এতিয়া যিহেতু আপুনি ছিংগাৰ হয় এক্ট্ৰেছ হয় লগতে ৰাইটাৰ হয় মানে উপাধিৰ শেষ নাই বুলি ক'ব লাগিব আৰু বহুতখিনি মানে এক্সপিৰিয়েঞ্চ থকা বুলি ক'ব লাগিব যিহেতু আপুনি নিজে লিৰিক্স লিখি নিজে
হেৰি কৰিছে, কণ্ঠ নিগৰাইছে। গতিকে চং ৰাইটাৰ হিচাপে আপোনাক মানে ইন্ট্ৰডিউচটো দিব পাৰি, এনেকুৱা এটা পজিশ্যন আহি গৈছে। গতিকে এই যে গীতসমূহ লিখে, কনচেপ্টটো কেনেকৈ ক'ৰ পৰা কালেক্ট কৰে, বা আপোনাৰ কোনোবাই কনচেপ্ট অকণমান হ'লেও হিংস দিয়া মানুহ আছে নেকি? হিন্স দিয়া মানুহ আছে বাৰু, কিন্তু এনেকুৱা কালেকশ্যন বুলি তেনেকুৱা নাই। কেতিয়াবা মানে হঠাৎ আহি যায় এইবিলাক, মানে যদি কৰোঁ বুলিও ভাবোঁ, চৰি, মানে যদি এনেকৈ বহি লওঁ যে মই আজি গান এটা লিখিম, মুঠে নোলায়, একেবাৰে নোলায়। যদি বহি লওঁ যে আজি গান এটা এনেকৈ লিখিম, নাই, নহয়। কিন্তু হঠাৎ এনেকুৱা হয়, কিবা বহি আছোঁ বা কিবা কথা পাতি আছোঁ, তাত হঠাৎ মানে কিবা এটা আহি যায় মনত, লিৰিক্স এটা এনেকুৱা আহি গ'ল, ভাল লাগিছে দেখোন। এইটো মানে মই লিখিও নথওঁ, মই হেৰি মোবাইলত মানে ৰেকৰ্ড কৰি থৈ দিওঁ। ৰেকৰ্ড কৰি থৈ দিলোঁ, তাৰপিছত পিছলৈতো আকৌ কেনেকুৱা হ'ব পাৰে, তাৰপিছত এনেকৈ ভাবি ভাবি আহে মানে। আৰু এইটো আগৰ পৰা লিখা ইমান নাছিলোঁ, সৰুতে যদিও বা কবিতা লিখিছিলোঁ একেবাৰে সৰু থাকোঁতে। তাৰপিছত মোৰ নাছিলে এইবিলাক, লিখা মেলা এইবিলাক কৰা নাছিলোঁ, কিন্তু আজি দুবছৰমান আগৰ পৰা চাগে লিখাটো কিবা মানে আহিল দেখোন। এতিয়া মানে নতুনকৈ মই গান এটা মই এইখিনিতে কৈ দিওঁ। মোৰ গাঁওখনৰ নাম দখলা, আৰু মই গানটোৰ নামো দিছোঁ দখলাৰ ছোৱালী বুলি। দখলাৰ ছোৱালী তো আহি আছে আপোনালোকৰ মাজত, আৰু এইটো মই লিখিছোঁ, নিজে টিউনো কৰিছোঁ। মিউজিকটো অলমষ্ট ৰেডি হৈছে, বাকী কিছুমান কাম থাকে, বহুত কাম থাকে ন, কিছু কাম বাকী আছে। তো মই যদি পাৰোঁ এপ্ৰিল মানত মই গানটো আমাৰ ৰাইজৰ মাজলৈ উলিয়াই দিম বুলি ভাবিছোঁ। আমি বহুত বেছি আশাবাদী। কিন্তু এতিয়া মোৰ এটা হেৰি থাকিব, ৰিকুৱেষ্ট থাকিব, মোৰ মানে দৰ্শকৰ হৈও থাকিব, যে আপুনি যে অভিমান গীতটো গাইছে, অকণমান যদি গাই নিদিয়ে তেতিয়াহ'লে ইণ্টাৰভিউতে সম্পূৰ্ণৰূপে আধৰুৱা হৈ থাকিব। মাতটোতো বেয়া হৈয়ে আছে, তথাপি দুলাইনমান একদম। জান বুলি মাতিবা, ওচৰতে বহিবা, ওচৰতে বহি জানৈ চুমাইতি যাচিবা, ও জান মোৰ হবা তুমি, ময়ো হ'ম তোমাৰ, দুয়ো মিলি গঢ়িম আমি এখনি ঘৰ আমাৰ। ধন্যবাদ, ধন্যবাদ। খুব সুন্দৰ। মই আৰু আপোনাক সুধিম যে এই যে অকণমান ছোৱালী বুলি সেই হিচাপে কৈছোঁ, যাতে আপোনাৰ যিখিনি পৰিস্থিতি, আপুনি যিখিনি ফেচ কৰিছে, হয়তো যদি কোনোবা এগৰাকী ছোৱালীয়ে সেনেকুৱা ধৰণৰ প্ৰতিভা বিকাশ কৰিব বিচাৰে, হয়তো ঘৰৰ ছাপোৰ্ট হওক বা ছ'চাইটিৰ ছাপোৰ্ট হওক নাপায়, কিন্তু আপুনি যেনেকৈ সাহস কৰি আজি ওলাই আহিছে, হয়তো বেলেগ ছোৱালীয়েও তেনেকৈ অলপমান সাহস কৰক, যাৰ কাৰণে মই আপোনাক আকৌ সেই ছাপোৰ্টৰ ক্ষেত্ৰত ঘূৰি আহিছোঁ, যাতে আপোনাকো কোনোবাই নহয় কোনোবাই অলপমান আইডল হিচাপে ল'ব পাৰে, যে আছে নহয় কোনোবা এগৰাকী এনেকৈ মানে ছাপোৰ্ট নোপোৱাকৈও আগুৱাই গৈ আছে। সেইটোৱে। তো আপোনাক এই যে অকলেতো সম্ভৱ নহয় ন, অকলে কোনেও আগবাঢ়ি যাব নোৱাৰে। তো আপুনি যে এই যে আগবাঢ়ি আহিছে, আপোনাৰ কাষত সম্পূৰ্ণৰূপে ছাপৰ্টিভ হিচাপে থিয় দিয়া ব্যক্তিগৰাকী কোন হয়? একেহাৰে ক'ব গ'লে তেওঁৰ নামটো মই লৈয়ে দিছোঁ, অসীম ৰঞ্জন। তেওঁ এজন এষ্টাব্লিছ ছিংগাৰ হয়, বহুত ভাল গান গায় তেওঁ। তেওঁ মোক একদম ফুল্লি ছাপোৰ্ট কৰিছে। তেওঁৰ পৰা মই বহুত 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 ছাপোৰ্ট পাইছোঁ, আৰু তেওঁৰ অনুপ্ৰেৰণাতেই আচলতে মই ইমানখিনি যে আগবাঢ়িছোঁ, তেওঁৰ কাৰণেই বুলি ক'ব লাগিব। মোৰ কাৰণে ভগৱান তুল্য তেওঁ। একদম। মই আৰু সুধিব বিচাৰিম যে আপুনি যিহেতু কৈছে যে এতিয়া মাত্ৰ 6-7 মাহ বা 8 মাহ মানৰ পৰাহে মানে আনুষ্ঠানিক হিচাপে শিক্ষা গ্ৰহণ লৈ আছে, মাজে মাজে আপোনাক মাই ষ্টুডিঅ'ত ভিডিঅ' ৰিলছবিলাকত চাই থাকোঁ, তাতে অকণমান হেৰি কৰি থাকে, মানে ষ্টাডি কৰি থাকে, প্ৰেক্টিচ কৰি থাকে। তাতে এটা গান মই ৰিলছত চাইছিলোঁ, গধূলি আহিল। সেই টিউনটো মানে সেই গানটো মোৰ বিৰাট ভাল লাগিছিলে, আৰু সেইটো কাৰণে আপোনাৰ আজি হয়তো ইয়াত আনাৰ মেইন উদ্দেশ্যটো মোৰ সেইটো গানৰ পৰা। ধন্যবাদ। ধন্যবাদ। তো সেই গধূলি আহিলটো অকণমান গাই দিব নেকি? নিশ্চয়। এইটো গান আচলতে মই
আগতে গোৱা আছিলে বহুত দিন হ'ল বাৰু তেতিয়া মই আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ মই কৈছোঁৱে শুনি শুনি গাওঁ কি গাইছোঁ মই নাজানো বা আপুনি যে ইমানখিনি ভাল পাইছে বা সেই গানটো চায়ে যে মোক ইয়ালৈ নিমন্ত্ৰণ কৰিছে বহুত বহুত ধন্যবাদ কিমানখিনি দৰ্শকে ভাল পাইছে মই নাজানো তথাপি অকণমান গাই দিছোঁ গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ ঘাটতে চাপিল চিকুনে চেনেহৰ তোমাৰে কাষলে মন্তি উৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল বেয়া নাপাব কোনেও মাতটো বহুত বেয়া হৈ আছে একো নাই বাৰু দৰ্শকে গমে পাই আছে আপোনাৰ কিবা এটা প্ৰব্লেম হৈ আছে মই আপোনাৰ যিহেতু আমাৰ ভিডিঅ'টো সামৰণি দিছে গতিকে মই আপোনাক এটা যিহেতু আপুনি উদীয়মান কণ্ঠশিল্পী হয় মই আপোনাক এইটো সুধিব বিচাৰিম যে এই যে কিছুমান আহে নহয় যে একদম পুৰা হিট চং হৈ আছে বা পুৰা হিট মুভি হৈ আছে এনেকুৱা ধৰণৰ কিছুমান থাকে ন হিট বোলা বস্তুটো আৰু একদম মানে জনম থাকি যোৱা বস্তুটো আপুনি এগৰাকী ছিংগাৰ হিচাপে হিট ছিংগাৰ হ'ব বিচাৰে নে জনম ৰৈ যোৱাটো বিচাৰে নিশ্চয় মই জনমলৈ ৰৈ যোৱাটো বিচাৰিম কাৰণ হিটটো খন্তেকীয়া মই যদি ক'ব যাওঁ কাৰণ যদি এটা গান আজি ভাইৰেল শব্দটো প্ৰয়োগ কৰা হয় আজিকালি হঠাৎ ভাইৰেল হৈ যায় কিন্তু আপুনি দেখিব কিছুদিন পিছত তেওঁ নোহোৱাও হৈ গৈছে তেনেকুৱা বহুত মানে ওলাইছে বা দিন যোৱাৰ লগে লগে তেওঁ নাইকিয়াও হৈ গৈ আছে যেনেকৈ এক্সাম্পল হিচাপে ৰাণু মণ্ডলক ল'ব পাৰি তেওঁতো হিট হৈছিলে কিন্তু এতিয়াতো তেওঁৰ নামৰ নিচানা নাই গতিকে তেনেকুৱা আৰু এতিয়া আপুনি চাওক ভূপেন হাজৰিকাদেৱে যেতিয়া তেওঁ গীতবিলাক গাইছিলে তেতিয়াতো হিট বুলি কোনো এটা বস্তুৱে নাছিলে কোনো এটা শব্দই নাছিলে বা ভাইৰেল বুলি একো নাছিলে কিন্তু তেওঁৰ গীতসমূহ আমি আজিও গাওঁ বা তেওঁক আমি নমৰালৈকে তেওঁ আমি মনত থাকি যাব তেওঁ আমাৰ মাজত গতিকে সেই বস্তুটো মই বেছিকৈ প্ৰাধান্য দিম হিটৰ পিছত নদৌৰি যদি আমি আনুষ্ঠানিকভাৱে শিক্ষা লৈ ভালকৈ যিটো বস্তু যোনে যিটো ভাল পায় আমি যদি ভালকৈ শিকি মেলি কৰি যাব পাৰোঁ ভালকৈ সৎপথত থাকি গতিকে সেইটোৱে মোৰ মতে ভাল আৰু খুব সুন্দৰ এটা বাৰ্তা আমাৰ দৰ্শকলৈ দিছে গতিকে মই আৰু এটা কুৱেশ্যন সুধিব বিচাৰিম যে এই যে আপুনি এগৰাকী অভিনেত্ৰীৰ লগতে গায়িকা দুটা কাম একেলগে লৈ গৈ আছে তাৰপিছত এতিয়া সুধিম যে আপোনাৰ ফিউচাৰ পৰিকল্পনা কি আৰু বহুত বেছি গুৰুত্ব গায়কৰ মানে কণ্ঠত দিব নে অভিনেত্ৰীত দিব মই এতিয়াও কনফিউজ মই আচলতে কৰিম কি মানে কি হয় যদিও এতিয়া মোক ছাপোৰ্ট কৰে ঘৰত এতিয়া বৰ্তমান কৰে আৰু গান হওক বা এক্টিঙতে হওক ছাপোৰ্ট কৰে কিন্তু এতিয়াও এই চাকৰিৰ কথাটো মাজে মাজে নোকোৱা নহয় মানে চাকৰি এটা হ'লে লাইফটো সিকিউৰ বুলি ভাবে গাৰ্জেনে ভাবে সেইটো ভাবিবই বাৰু কিন্তু মোৰ চাকৰি কৰাৰ ইচ্ছা একেবাৰে নাই মা দেউতা তোমালোকেতো চাবাই ভিডিঅ'টো মানে ইয়াতো কৈ দিছোঁ মই চাকৰি কৰাৰ ইচ্ছা একেবাৰে নাই তেখেতসকলক কৈ দিছোঁ এতিয়া মানে চাবতে ভিডিঅ'টো তেতিয়া অকণমান মানে ৰিয়েলাইজ কৰিব ন সঁচাকৈ নাই মোৰ গান পাগল মানুহ মই গান ভাল পাওঁ বহুত ভাল পাওঁ গাই ভাল পাওঁ শুনি ভাল পাওঁ এক্টিংটোতো ক'বই নালাগে গতিকে দুয়োটা বস্তু একেলগে লৈ যোৱাত অকণমান অসুবিধা ক'ৰবাত হয় নোহোৱা নহয় কিন্তু ভাল পোৱা কামটো মানে মেনেজ কৰিব পাৰি যিটো কামত মই ছেটিছফাইড মই ভাল পাওঁ সেইটো কাম কৰি কিবাকে নহয় কিবাকে মানে সেই মেনেজমেণ্টটো মানে হৈ যায় মানে কৰিব পাৰি আৰু যদি মনটো থাকে যদি মই আগ্ৰহী হওঁ এই বস্তুটোৰ প্ৰতি নিশ্চয় পাৰিম এতিয়া মই যিহেতু আপুনি আপোনাৰ ঘৰত কৈ দিলে চাকৰি নকৰোঁ বুলি প্ৰেমিক যে লৈছে
বিজনেছমেন লৈছে নে চাকৰি কৰা ল'ৰা লৈছে? সেইটো এতিয়াই নকওঁ বাৰু, এতিয়া যদি চবখিনি কৈ দিওঁ পিছলৈ কি থাকিব? নহয় এতিয়া বাৰু নক'লে বাৰু ঠিকে আছে, কিন্তু আপুনি কোনটো বেছি প্ৰিফাৰ দিব, বিজনেছ নে ছাৰ্ভিচ? ছাৰ্ভিচ বুলি নকওঁ, তেওঁ যিটো বিচাৰে। নিজৰটো চইচ থাকে যে মই বিজনেছ কৰা মানুহৰ লগত বিয়া হ'ম বা চাকৰি কৰা ল'ৰাৰ লগত বিয়া হ'ম। সেইটো থাকে বাৰু, কিন্তু যিহেতু মই এই লাইনটো কালচাৰেল লাইনটো মই একেবাৰে মানে বহুত বেছি ভাল পাওঁ, গতিকে তেওঁ যদি এইটো লাইনৰ হয়, গতিকে মই এইটো লাইনতে মই ছাপোৰ্ট কৰিম। কিন্তু ছেম প্ৰফেশ্যন হ'লে কিন্তু বহুত দিগদাৰ হয়। দিগদাৰ হৈ যাব আৰু মেনেজ হৈ যাব। আৰু যদি তেওঁ বোলে বিচাৰে নহয় মই ছাৰ্ভিচ কৰিম বা বিজনেছ যি কৰে আৰু তেওঁ নিজৰ ইচ্ছামতে, মোৰ মানে কোনো হেৰি নাই যে অমুকে চাকৰিয়ে কৰিব লাগিব বা বিজনেছেই কৰিব লাগিব, তেনেকুৱা একো কথা নাই। তেওঁ যিটো বিচাৰে, তেওঁ যি কৰি ভাল পায়, তেওঁৰ মনটোৱে যিটো বিচাৰে আৰু সেইটোৱে কৰিব। অ'কে, তেতিয়াহ'লে ল'ৰাজন লাকি হ'ব। যিয়ে নহওক আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিছে, আৰু সময় যে দিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনাকো ধন্যবাদ। সদৌ শেষত দৰ্শকক কিবা ক'ব নেকি? দৰ্শকক মই এটাই ক'ম, আপোনালোকে ভিডিঅ'টো ইমান ধুনীয়াকৈ চাই আছে, গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ, আৰু বা আপোনাকো ধন্যবাদ। মই আচলতে এইখিনিতে কওঁ, যেতিয়া মই পডকাষ্টবিলাক চাই থাকোঁ, আপোনাৰ হওক বা বেলেগৰো হওক, মই ভাবোঁ কেতিয়াবা মোকো এনেকৈ মাতিবনে, মানে মোকো এনেকৈ মনৰ কথাখিনি ক'বলৈ, মানে সকলোকেতো ক'ব নোৱাৰি ন, মনৰ কিছুমান কথা থাকি যায় যিটো চবৰে আগত প্ৰকাশ কৰিব নোৱাৰি। আজি মই যেনেকৈ মোৰ মনত থকা কথাখিনি যেনেকৈ কৈছোঁ, মনটো কিবা এটা ভাল লাগিছে কৈ, গতিকে মই তেনেকৈ ভাবি আছিলোঁ আৰু যে মোকো এনেকুৱা পডকাষ্টত কোনোবাই মাতিবনে বা এনেকুৱাকৈ সুধিবনে। তো ফাইনেলি আজি মই সেই দিনটো পালোঁ, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ। ময়ো নাজানো যে আপুনি ইমানখিনি ভাবিছে বা ইমানখিনি ভাবি আছিলে, মই আপোনাক মাতিম বা আপুনি আহিব আৰু আপোনাৰ মনৰ কথা জানিম। যিয়ে নহওক, আপোনাৰ যিমানখিনি কথা, হয়তো কথা পাতিলে শেষ নহয়, আৰু বহু কথা থাকিলে পিছলৈকে বাৰু আৰু পাতিম আমি, একদম পিছত লগ পাম। আৰু আশা কৰোঁ যে আপুনি নতুন যিটো এপ্ৰিলত গান এৰিব, দখলাৰ ছোৱালী, সেই দখলাৰ ছোৱালীলৈ আমাৰ ষ্টুডিঅ'ত আকৌ বহিম নিশ্চয়, একদম। তো এইখিনিতে আপোনালোকক কওঁ, যদি আপুনি মোৰ ইউটিউব চেনেলটো নতুন হয়, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ এটা লাইক, এটা কমেণ্টে মোক পৰৱৰ্তী ভিডিঅ' বনোৱাত উৎসাহিত কৰে। ধন্যবাদ।